হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল SP ষ্টাডিলৈ। বন্ধুসকল, SSCৰ ফালৰ পৰা বহুকেইটা নতুন পদ মুকলি হৈছে আৰু এই ভিডিঅ'টোত মই ইয়াৰ চিলেবাছৰ লগতে এপ্লাই কেনেকৈ কৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, সকলোবোৰ তথ্য দি যাম। সেয়েহে ভিডিঅ'টো শেষলৈ চাব। আৰু এই নটিফিকেশ্যনটো আহিছে 17 জুন 2020। 1 নম্বৰ পোষ্টটো হ'ল সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ, মেল, টোটেল পোষ্ট 91, অপেনত 73, য'ত সকলোৱে এপ্লাই কৰিব পাৰে। তাৰপিছত ডিপাৰ্টমেণ্টেল 9 এক্স ছাৰ্ভিচমেনৰ বাবে 9টা পোষ্ট আছে আৰু এই পোষ্টসমূহ গ্ৰুপ C লেভেলৰ হয়। ঠিক তেনেকুৱা সাব ইন্সপেক্টৰ ফিমেল, টোটেল পোষ্ট 78। 3 নম্বৰ পোষ্টটো হ'ল সাব ইন্সপেক্টৰ GD ইন CAPF, টোটেল পোষ্ট 1395, য'ত CRPF 1072, BSF 244, ITBP 43, CISF 20 আৰু SSB 16 আৰু এই পোষ্টসমূহ গ্ৰুপ B লেভেলৰ হয়। তাৰপিছত এজ লিমিট 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। SC ST কেণ্ডিডেট হ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। OBC হ'লে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেন হ'লে 3 বছৰ। ঠিক তেনেকুৱা ডাইভৰ্চ দিয়া ওমেন যিসকলে নতুনকৈ বিয়া পতা নাই সেইসকলে 25 বছৰ আৰু SC ST ওমেন হ'লে 40 বছৰলৈকে। ডিপাৰ্টমেণ্টেল কেণ্ডিডেট আনৰিজাৰ্ভ 30 বছৰ, ডিপাৰ্টমেণ্টেল কেণ্ডিডেট OBC 33 বছৰ, ডিপাৰ্টমেণ্টেল কেণ্ডিডেট ST SC হ'লে 35 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ ডিগ্ৰী কৰা হ'লেও হ'ব, কিন্তু সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ মেল কেণ্ডিডেটৰ বাবে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। এপ্লিকেশ্যন ফিজ ওমেন, SC ST এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, কিন্তু বাকীসকলৰ বাবে 100 টকা এপ্লিকেশ্যন ফিজ। আৰু ইয়াৰ অনলাইন এপ্লাই 17/6/2020 আৰম্ভ হ'ব। লাষ্ট ডেট 16/7/2020। অনলাইন পে'মেণ্টৰ লাষ্ট ডেট 18/7/2020। অফলাইন পে'মেণ্টৰ লাষ্ট ডেট 20/7/2020। আৰু ইয়াৰ এক্সাম কম্পিউটাৰ বেছ এক্সাম হ'ব। ইয়াৰ প্ৰথম এক্সাম 29/9/2020 পৰা 5/10/2020 ভিতৰত হ'ব আৰু ছেকেণ্ড পেপাৰ 1/3/2021 হ'ব। এক্সামিনেশ্যন চেণ্টাৰসমূহৰ ভিতৰত থাকিব আমাৰ অসমৰ ডিব্ৰুগড়, গোৱালপাৰা, গুৱাহাটী, যোৰহাট, লখিমপুৰ, শিলচৰ আৰু তেজপুৰ। তাৰপিছত পেপাৰ 1ৰ ছাবজেক্টসমূহ হ'ল জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং 50 মাৰ্ক, জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ 50 মাৰ্ক, কোৱান্টিটেটিভ এপ্টিটিউড 50 মাৰ্ক, ইংলিছ কম্প্ৰিহেনশ্যন 50 মাৰ্ক। মুঠ নম্বৰ থাকিব 200 আৰু সময় থাকিব 2 ঘণ্টা। ঠিক তেনেকুৱা পেপাৰ 2ৰ বাবে ছাবজেক্ট অকল ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন থাকিব, য'ত 200টা কুৱেশ্যনত 200 মাৰ্ক থাকিব আৰু সময় থাকিব 2 ঘণ্টা। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PSTৰ বাবে হাইট আৰু চেষ্টটো চোৱা হ'ব, য'ত আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহৰ বাবে পুৰুষৰ হাইট 165 হ'ব লাগিব আৰু চেষ্ট নৰ্মেল 80 আৰু এক্সপেণ্ডেড 85 হ'ব লাগিব। আৰু ST কেটেগৰীৰ কেণ্ডিডেট হ'লে হাইট 162.5 হ'ব লাগিব আৰু চেষ্ট নৰ্মেল 77 আৰু এক্সপেণ্ডেড 82 হ'ব লাগিব। ঠিক তেনেকুৱা ফিমেল কেণ্ডিডেটসকলৰ বাবে হাইট 55 আৰু ST কেটেগৰীৰ কেণ্ডিডেট হ'লে হাইট 154 হ'ব লাগিব। ঠিক তেনেকুৱা PATৰ বাবে মেল কেণ্ডিডেটসকলৰ 100 মিটাৰ ৰানিং থাকিব 16 ছেকেণ্ড, 1600 মিটাৰ ৰানিং থাকিব 6.5 মিনিট, লং জাম্প 3.65 মিটাৰ, হাইট 1.2 মিটাৰ আৰু শ্বৰ্ট পুট 4.5 মিটাৰ। ফিমেল কেণ্ডিডেটৰ বাবে 100 মিটাৰ ৰানিং 18 ছেকেণ্ড, 800 মিটাৰ ৰানিং 4 মিনিট, লং জাম্প 2.7 মিটাৰ ইন 3 চান্স, হাই জাম্প 0.9 মিটাৰ ইন 3 চান্স।
হাউ টু এপ্লাই কেনেকৈ কৰিব মই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন লিংকত এপ্লাই লিংকটো দি দিম নহ'লে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইট ssc.nic.in গৈ এপ্লাই কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টোৰ সহায়ত মই আপোনালোকলৈ এটা সৰু ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হ'ব বিচাৰিছে তেন্তে আমাৰ এই SP ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটোত উইকলি কাৰেণ্ট এফেয়াৰৰ লগতে জিকে উত্তৰ আগবঢ়োৱা হয় আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ